হাই ফ্ৰেন্ডছ, ধনঞ্জয় ব্লগ চেনেলে আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো মই আজি টিংগেশ্বৰ দেৱালয়ৰ লগতে ভৈৰৱপদ দেৱালয়ত আহিছোঁ। বলক আমি টিংগেশ্বৰ দেৱালয়ৰ লগতে ভৈৰৱপদ দেৱালয় চাই আহোঁ। তো ভৈৰৱপদ দেৱালয় তেজপুৰ চহৰৰ পৰা পশ্চিমে ব্ৰহ্মপুত্ৰৰ পাৰৰ ভৈৰৱপুৰ বা ভৈৰৱপদ মৌজাৰ হাজাৰ পাৰ ডেকা গাঁৱৰ অঘৰী পৰ্বতৰ নামনিত ভৈৰৱপদ দেৱালয় অৱস্থিত। অসুৰ ৰজা বালিৰ পুত্ৰ শিৱভক্তই বানৰজাই এই ঠাইতে মহাদেৱ শিৱৰ আৰাধনা কৰিছিল তথা বানৰজাৰ ভক্তিত সন্তুষ্ট হৈ মহাদেৱ শিৱই অঘৰী পৰ্বতৰ ওপৰত স্থিত টিংগেশ্বৰ দেৱালয়ত স্বয়ংভূভাৱে উদয় হৈ সোঁ ভৰিখন অঘৰী পৰ্বতৰ নামনিত অৱস্থিত ভৈৰৱপদ আৰু বাওঁ ভৰিখন ভোমোৰাগুৰি পাদদেশত ৰুদ্ৰপদত থৈছিল। তো আহক আমি শ্ৰী শ্ৰী ভৈৰৱপদ দেৱালয়ত থকা ভগৱান শিৱৰ সোঁ ভৰিৰ পদচিহ্ন দৰ্শন কৰোঁ। তো এয়া হ'ল ভগৱান শিৱৰ সোঁ ভৰিৰ পদচিহ্ন। তো মোৰ আজি বহুত ভাল লাগি আছে কাৰণ মই স্বয়ং ভগৱান শিৱৰ পদচিহ্ন আজি দৰ্শন কৰিব পাৰিছোঁ। তো ফ্ৰেণ্ডছ, এতিয়া আমি শ্ৰী শ্ৰী টিংগেশ্বৰ দেৱালয়ৰ সুন্দৰ দৃশ্যসমূহ চাম, লগতে ব্ৰহ্মপুত্ৰৰ সুন্দৰ দৃশ্য আমি উপভোগ কৰিম। ভিডিওটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই।